মুভমেন্ট করতে এটা কর হাতে না হাত ভালো এই তো লাগে এই তো ভালো মুভমেন্ট এটা ওই যে ক্যামেরা করে গেল আছে ইমান বয়সস্থ মানুহ নহয় তই তাই বসো নহয় তোক যে ছাৰ ছাৰ বুলি মাতিছে তই যদি ইমান বয়সস্থ মই তেন্তে দেখোন আলৰ বুঢ়ী এইটো কিন্তু বহুত ডাঙৰ অপমান কৰিলা দেই প্ৰেৰণা কিবা অলপ কৈ দিয়ক কেনেকুৱা লাগিল আপোনাৰ কাম কৰি মোৰ খুবেই ভাল লাগিছে মই জানাত ইয়াত মানে যিটো প্ৰডাকশ্যন মেনেজাৰো ভাল আমাৰ যিজন ডিৰেক্টৰ তেখেতো বহুত ভাল মানুহ আৰু প্ৰডিউচাৰো খুব ভাল মানুহ গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আশা ৰাখিছোঁ এই ইমান ফিল্মখন চবেই উপভোগ কৰক উপভোগ কৰি আমাৰ শিল্পীসকলক আশীৰ্বাদ দিয়ক আৰু আমাৰ লগতে আমাৰ সমূহ সতীৰ্থৰ পৰা তেখেতসকলে মৰম পাওক আৰু শিল্পীসকলক উৎসাহিত কৰক শেষত মই সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনাই মই সামৰণি মাৰিছোঁ ধন্যবাদ কিবা ক'ব প্ৰশান্ত দাদা আমাৰ চলি আছে সুন্দৰভাৱে কাম কৰিছে অসীম বৈশ্যৰ পৰিচালনাত ইমন ছবিখন আমি ভাবিছোঁ সুন্দৰ এখন ছবি আমি দৰ্শকক উপহাৰ দিব পাৰিম আমাৰ অভিজ্ঞ আৰ্টিষ্ট তেওঁলোকেও যথেষ্ট কাম কৰি আছে দেৱজিৎ মজুমদাৰ দীপিকা বৰা মুৰ্মী ভগৱান এইসকল যথেষ্ট অভিজ্ঞ গতিকে তেওঁলোকে প্ৰতিটো চিন বিশেষ কোনো হেৰি খেলি মেলি নোহোৱাকৈ তেওঁলোকে সুকলমে পাৰ কৰি দিছে সেইটো আমাৰ কাৰণে অতি গৌৰৱ মানে বৰ ভাল লগা কথা কাৰণ আৰু আমি কাম কৰি ভাল লাগিছে আৰু আমাৰ কেমেৰামেন চিন্ময় এজন প্ৰতিভাৱান কেমেৰামেন হয়তো আগন্তুক দিনত তেওঁৰ নাম কিমান ৰাইজে শুনিব মানে বেছিকৈ শুনি গৈ থাকিব টাইলছতো মানুহ লাগিব আচৰিত কথা হাত নিদিব মোৰ গাত আপুনি হত্যাকাৰী নিজৰ অতীতৰ কলংক ঢাকিবলৈ গৈ আপুনি ৰূপম আৰু মাকক হত্যা কৰিছে পিনুৰ দেৱীক হত্যা কৰিছে মধু বুজিবলৈ বাকী নাই মোৰ ৰূপমো আচলতে কি আপোনাৰ অবৈধ সন্তান মধু এইফালে লোক এইটো লোক এই মাকক লোক কৰে বাছ এতিয়া এনেকৈ লৈ লৈছোঁ এটা চিধাকৈ লোক চুক গণ্ডগোল হ'ব এই চকু পাতি থাকোঁতে ন কেমেৰা চাৰ্জ যাবি এইটো লোক মাক এইটো পইচা কেমেৰা ৰৰিং কৈ দে পাঁচশ মধু চাৰ্জ যা মধু আকৌ চা মাক ইফালে লোক এইটো লেফ্ট